Hello everyone, welcome back to my YouTube channel. Namaskar, মোৰ YouTube চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি এফালে যাওঁ, ক'ত যাম কি কৰিম সকলো আপোনালোকক দেখাই থাকিম। সো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। আৰু একেটা ড্ৰেছতে ওলাইছোঁ আজি, আৰু বিশেষ আজি বহুত ৰ'দো দিছে, দৰকাৰী কাম এটাও আছে। সো আপোনালোকে শেষলৈকে চাই থাকিব। ফাইনেলি আমি ঘৰৰ পৰা ওলাইছোঁ, এতিয়া যাম, আপোনালোকক দেখাই থাকিম। চাই থাকক আপোনালোকে ভিডিঅ'টো মোৰ। মুৰুকন চাই দিয়া। বল কৰিবা। बहन डर गई কেনেকুৱা বোকা। ছাতি লগা কাকজান গৈ আছো। মানুহ লাষ্টৰজনী একেবাৰে মুনুকন, মাজৰজনী আমাৰ মা, আগৰজনী নকওঁ আৰু। সেইদিনাখন আপোনালোকে ভিডিঅ'ত দেখিছিলে হয়তো। গৰু 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 গৈ আছোঁ, আপোনালোকৰ আমাৰ লগত গৈ থাকক। দেখাই যাম সকলো। একে পথাৰত কিমান ৰ'দ চাওক, ছাতি নোলোৱাকৈ থাকিবই নোৱাৰি পথাৰত। বা ইমান ৰ'দ, কি যে হ'ব আৰু দেই। 1 hour later কেনেকুৱা ধুনীয়া ৰাস্তাই গৈ আছোঁ আমি, পূৰা পথাৰৰ মাজে মাজে। এইটো মানে শ্বৰ্টকাট হয়, সেইটো আমাৰ অৰিজিনেল ৰাস্তা নহয় আকৌ। শ্বৰ্টকাটত গৈ আছোঁ, গৈ আছে সকলো গৈ আছে। পাইছোঁহি আৰু আমি দেই, আৰু অলপ আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক মোৰ লগে লগে। নাজাৰা কিমান ধুনীয়া পৰিৱেশ, কিন্তু ৰ'দটো বহুত বেছি। ছাতি নোলোৱাকৈ থাকিবই নোৱাৰি। এয়া চাওক আপোনালোকে, ৰ'দ কিমান ৰ'দ। বলক মোৰ লগতে গৈ থাকক আপোনালোকেও। এখন চক বাঁহৰ দলং, এইখনেদি এনেকৈ আমি পাৰ হৈছোঁ, গৈ আছোঁ। এহেঁতি বহুত আগত মোতকৈ, মই যাবই পৰা নাই, গৈ আছোঁ হ'লেও। চাই থাকক আপোনালোকে। দেখিছে নিশ্চয় আমি কি কাৰণে আহিছোঁ। আৰু এটা কথা, ইয়াত মানে বহুত হুলস্থুল হৈ আছিলে বাবে ৰেকৰ্ডিং কৰিব পৰা নগ'ল, মাতটো আৱাজটো ভালকৈ নাহিলে, সেইবাবে মই এনেকৈ কৈছোঁ। কামটো হৈ যোৱাৰ পিছত আমি চাৰিজনীয়ে এখন হোটেলত সোমালোঁ। আপোনালোকে নিশ্চয় গম পাইছে, বাকীখিনি আপোনালোকে চাই যাওক। ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইয়াতে সামৰোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।